হেল্ল' এভৰিৱান, মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো মানে বহুত বেছি ইণ্টাৰেষ্টিং হয়, মানে বহুত ভাল লাগি আছে। ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাব। আজি আহিছোঁ মই মোৰ আটাইতকৈ পুৰণি বান্ধৱী এজনীৰ ঘৰত, আৰু তাইক আজি কমেও 15 বছৰমানৰ পিছত লগ পাম। যিহেতু গুৱাহাটীত ওচৰতে থাকোঁ, আজি তাই বহুত দিনৰ পৰা মাতি আছিল আৰু আজি আহিলোঁ। প্ৰথমতে তাইক মই ধুনীয়া ঘৰটো দেখুৱাই দিছোঁ। ইমান বেছি ধুনীয়াকৈ তাই ৰাখিছে ঘৰটো, আহি পেলাই বহুত বেছি ভাল লাগিছে আৰু ধুনীয়াকৈ সজাই পৰাই লাগিছে। যিহেতু মানে তাই মানুহজনীও আচলতে বহুত বেছি ভালেই হয় আৰু গোটেই ঘৰটো ধুনীয়াকৈ ৰাখিছে, গতিকে ভাল লাগিছে আহি পেলাই। তাৰপিছত আৰু কি কৰোঁ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। আৰু এয়া চাওক, তাই কিমান বেছি ধুনীয়াকৈ ৰাখিছে ফুলবোৰ। আৰু আপোনালোকেতো মোৰ ভিডিঅ'বোৰ চাই আছে যেতিয়া গমেই পায় মই ফুল কিমান বেছি ভাল পাওঁ, আৰু তাইও বহুত বেছি ধুনীয়াকৈ ৰাখিছে, গতিকে মোৰ বহুত বেছি ভাল লাগিছে। ভাল লাগছে দে তোৰ ৰুমটো গীতটো। হ'ল গাড়ী চলোৱা হৈ গ'ল। হৈ গ'ল তই উৎসাহে আৰু ইমান ধুনীয়াকে আলু ভাজি। ইমান নেদবি, ইমান নাখাওঁ, ইমান নেদবি না, এটা মিঠাই দি হৈ যাব। হাতী আনিছো খাই খাই। কি হ'ল, ফটো উঠিবৰ কাৰণে পজ দি আছা নেকি? হা, ফটো উঠিব পজ দি আছা? ফটো উঠাব লাগে বা, কিন্তু হাঁহি আছে তোমাক চাই। এই কাহিক লৈ কাজিয়া লাগছি, এইখন ধ্যানচিৰ কাহি, এইখনত অদিতিক দিছি, এতিয়া দুয়োটাৰে কাজিয়া লাগি আছে। নালগে দে, দি দে খাব তাই। আৰু এইফালে তাই ঢেৰ খানা বনাইছে, মাংস, মাছ, কণী, পটল ফ্ৰাই, আলু ভাজি, চালাড, বহুত কিবা কিবি বস্তু বনাইছে তাই আজি। ভাল লাগিছে দেই। তামোল মেইন না, তামোল খাবই লাগিব। নাই দিয়া। তাৰপিছত এতিয়া ভাত পানী খাই দুইটা শুই আছো। ইফালে আলু পিটিকা দিব কেনে লাগছি তামাম বনাই বনাই খোৱালাক, মাছ মাংস পেট পাতি গৈছে। বিদ্যা বহুত খাইছো, কিন্তু তামাম খাইছো, সঁচাই বিদ্যা খাইছো। কণী খাবাই নললো মই। আৰু তাই মই ষ্টেটাছ লগাইছিলোঁ ফটো, তাকে চাই আছে তাই। আৰু ইফালেটো ভাল লাগছে নে তই? বহুত ভাল লাগিল দেই। তামোল খাই আছো, কি হ'ল আৰু তামোল আৰু খাওঁৱে আৰু আমিও খাইছো আৰু মইতো তামাম তামোল খাওঁ, তই খাই ন। পানী খাই যিয়ে নহওক তই, আমি গোটেই চবেই চেঞ্জ হৈ গৈছো। কোনোবা শকত হৈছোঁ, হাতী হৈছোঁ, লাহে লাহে লাগি বুঢ়া হৈ যাই আছো লাহে লাহে। চলি পুলিয়ে ডাঙৰ হ'ল এতিয়া, আৰু একেলগে পঢ়িছিলোঁ। আৰু এয়া আমি ধুনীয়াকৈ বহি আড্ডা মাৰি আছোঁ, আৰু ইহঁতে টিভি চাই আছে, আৰু আমি দুটা ঢেৰ কথা পাতিলোঁ। আৰু এতিয়া হ'ব আমাৰ আমৰ পাৰ্টি। এতিয়া আমি আম খাব ওলাইছোঁ। কিন্তু নিমখ জ্বালা লৈ আহ, ভিডিঅ'টো মানে এণ্ড কৰোঁ আৰু ইয়াতে। জ্বালা দি এয়া জ্বালা আহি গ'ল। খাবানে তুমি? তাই আহি চাই গুচি গ'ল, মোক সুধছি। এতিয়া আমৰ পাৰ্টি চলি আছে। এয়া আম খাই আছো বিচনাতে, আৰু এইফালে অদিতি আছে, হয় চব মানে কেমেৰাৰ আগত আহিব লাজ কৰে, এনে কিন্তু মুখেদি পুৰা কৈ থাকে আৰু ওলাম ওলাম ওলাম। এইফালে ধ্যানচি, মই বিন্দাছ ওলাওঁ আৰু কেমেৰাত যেনেকৈ থাকোঁ কিয়। আম খাই আছোঁ এতিয়া, আৰু ভিডিঅ'টো ইয়াতে এৰিলোঁ আপোনালোকক। বাই বাই। দিবা নেকি বাই বাই? দিবা বাই বাই দিয়া। দিয়া দিয়া।
আৰু এটা বস্তু দেখাইছোঁ কি ধুনীয়াকৈ লেচু লাগি আছে কিন্তু পকা নাই দেখাই আছোঁ ৰ'ব আপোনালোকক বেক কেমেৰা কৰি লেচু এইকেইটা লেচু লাগিছে খাব পৰা হোৱা নাই ব'লা ব'লা ডাঙৰ হ'ব অলপ ভাল লাগিছে কি ধুনীয়াকৈ গাৰ্ডেন কৰি ৰাখিছে ঘৰটোত ভিডিঅ'টো এইখিনিতে এৰিলোঁ বহুত ভাল লাগিল আজিৰ দিনটো বহুত এনজয় কৰিলোঁ বহু বছৰৰ মূৰত লগ পালোঁ তো বাই বাই